আমেৰিকাক মুকলি ভাবুকি দিয়াৰ পাছত ভাৰতক উদ্দেশ্যে চীনৰ প্ৰশংসা। ইয়াৰ প্ৰকৃত উদ্দেশ্য কি? বিশ্বৰ দুখন বৃহৎ মহাশক্তি চীন আৰু আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এতিয়া আমেৰিকাক মুকলি প্ৰত্যাহ্বান ৰঙা চীনৰ। কিন্তু প্ৰশ্ন উত্থাপন হৈছে, হঠাতে চীনে ভাৰতক বন্ধু বুলি ক'বলৈ আৰম্ভ কৰিছে কিয়? আমেৰিকা আৰু চীনৰ মাজত বিপজ্জনক বাণিজ্য আৰু কূটনৈতিক যুদ্ধ আৰম্ভ হৈছে আৰু পৰিস্থিতি ইমানেই গুৰুতৰ হৈ পৰিছে, চীনে এতিয়া আমেৰিকাক মুকলি প্ৰত্যাহ্বান জনাইছে। বাণিজ্য যুদ্ধ এৰি দিয়ক। আমি আমেৰিকাৰ সৈতে প্ৰতিটো ধৰণৰ যুদ্ধ কৰিবলৈ সাজু আৰু সেও শেষলৈকে। এই কথাবোৰ আন কাৰো নহয়, চীনৰহে, যিয়ে প্ৰথমবাৰৰ বাবে আমেৰিকাক প্ৰত্যক্ষ ভাবুকি দিছে। আমেৰিকাও পিছুৱাই যাবলৈ সাজু নহয়। আমেৰিকাই চীনৰ সামগ্ৰী আমদানিৰ ওপৰত 20% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ প্ৰতি সঁহাৰি জনাই চীনেও আমেৰিকাৰ সামগ্ৰীৰ ওপৰত 10% পৰা 15% শুল্ক আৰোপ কৰিব। ইয়াৰ লগতে চীনে নিজৰ দেশৰ 25টাকৈ আমেৰিকান কোম্পানীক নিষিদ্ধ কৰিছে। অৰ্থাৎ অনাগত দিনত চীন আৰু আমেৰিকাৰ মাজত এই যুদ্ধ আৰু ভয়াৱহ হ'বলৈ গৈ আছে। কিন্তু হঠাতে চীনে ভাৰতক বন্ধু বুলি ক'বলৈ আৰম্ভ কৰিলে কিয়? আমেৰিকাৰ সৈতে এই সংঘাতৰ মাজতে আটাইতকৈ আচৰিত কথাটো হ'ল, চীনে হঠাতে ভাৰতক নিজৰ বন্ধু বুলি ক'বলৈ আৰম্ভ কৰিছে। যিখন চীনে এতিয়ালৈকে ভাৰতৰ বিৰুদ্ধে কৌশল ৰচনা কৰিছিল, এতিয়া ভাৰতৰ সৈতে অংশীদাৰিত্বৰ কথা ক'বলৈ আৰম্ভ কৰিছে ৰঙা চীনে। চীনে ভাৰতক হাতী আৰু নিজকে অজগৰ বুলি কয় আৰু এতিয়া ক'বলৈ আৰম্ভ কৰিছে, হাতী আৰু অজগৰে একেলগে খোজ কাঢ়িব লাগে। আনকি চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে কয়, সীমা বিবাদৰ দ্বাৰা ভাৰত চীনৰ সম্পৰ্ক সংজ্ঞায়িত হ'ব নালাগে। ভাৰত আৰু চীনে ইখনে সিখনক ভেঙুচালি কৰাৰ পৰিৱৰ্তে সহযোগিতা কৰা উচিত। হাতী আৰু অজগৰ একেলগে খোজ কাঢ়িলে বিশ্বৰ গণতন্ত্ৰ শক্তিশালী হ'ব আৰু ই এক নতুন শক্তি লাভ কৰিব। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, চীনে হঠাতে ভাৰতৰ লগত ইমান মধুৰ কথা ক'বলৈ কিয় আৰম্ভ কৰিছে? চীনক বিশ্বাস কৰিব পাৰিনে? এইটো চীনৰ নতুন কৌশল নেকি? এই সময়ত আমেৰিকায়ো ভাৰতক শুল্ক আৰোপ কৰি ভাবুকি দিছে আৰু চীনে অনুভৱ কৰিছে, যদি ভাৰতেও আমেৰিকাৰ সৈতে সমস্যাৰ সন্মুখীন হৈছে, তেন্তে চীনৰ সমৰ্থনত ভাৰতক আনিব পৰা যাব। কিন্তু এই খেলত ভাৰত অপাৰগত খেলুৱৈ নহয়। ভাৰতে আমেৰিকাৰ শুল্কক নিজৰ ধৰণে প্ৰত্যাহ্বান জনাব আৰু অন্ধভাৱে চীনৰ জালত নপৰে। সঁচাকৈ ভাৰত আৰু চীনে একেলগে খোজ কাঢ়িব পাৰিবনে? ভাৰতৰ প্ৰতি চীনৰ সঁচা আন্তৰিকতা আছেনে? এয়া কেৱল কৌশল? আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।